গাই দিও হিৰ কি বাইকখন যে চলি আছো বাইকখনৰ ইমান চাউণ্ডটো এটা ভাল লগা নাই কিবা কৰিব পাৰে যাব নেকি দে হলি ঘূৰাম চকলত ক্লাছ চকলত কিবা কৰোৱা বাইকখন খুলি বাইকখন খুলবি চাউণ্ডটো বদলাই দিব পাৰবি চাউণ্ডটো বদলাই দিব লাগিব আৰু তই দিবি দিম দে মই দলি বাইকখন ঘূৰাং হ'লে আমাৰ চকল কৰি যাওঁ আৰু চাউণ্ডটো বদলাওঁ বাইকখনৰ বল যাওঁ Still looking at me. So hey guys, welcome the back or back the welcome. So as you all belike goisu bahut hai phabare hai thaka welcome the back or back the welcome. So amar video starting or dekhse ho pai je ami jai asilu to bike ko sound to bhal laga nasil he karone bike khoro gaisu khoro tai bike ko sound to bodle to ithen ami bike khinor ki khulim ইয়াৰ ফিল্টাৰ to khuli bodle dim to side ho তো প্ৰথমতে মই বাইকৰ নৰ্মেল সাউণ্ডটো দেখাম কেনে হেন আছে সাউণ্ডটো তাৰ পিছত ইয়াৰ ফিল্টাৰ খুলি সাউণ্ডটো দেখাম চলেও দেখাম আৰু আইফালে সাইলেন্সাৰ গৈ এখানে প্ৰথমতে স্টাৰ্ট কৰিম আমাৰ বাইকৰ নৰ্মেল সাউণ্ডটো দেখাম মানে বাইকৰ সাউণ্ডটো নৰ্মেল সাউণ্ডটো এনে হেন আৰু যাই ইয়াৰ ফিল্টাৰ খুলবা খোজা ঘৰতে খুলবা পাৰা ভিডিঅ'খন চাই কিন্তু বেছি দিন নুখুলবা কাৰণ বাইকত 2-3 দিন মান খোলাৰ পিছত মানে ইঞ্জিনত বালা যায় আৰু বালা চাল খোলা বালা নাখায় ইঞ্জিনটো বহুত প্ৰব্লেম কৰে তো মোৰ এখন আগতে 220 যিখনত মই ঘৰতে ইয়াৰ ফিল্টাৰ খুলি কিনে খুলিছিলোঁ বহুত কিবা হৈ গৈছিল তাৰপিছত বাইকখন হৈছে বয়া তাৰপিছত বহুত ভাল কৰিছোঁ ভাল কৰি কিনে বেছি দিছোঁ তো একদিন দুদিন খুলিব পাৰে বেছি দিন নহয় তো আমি ইয়াৰ ফিল্টাৰটো খোলোঁ এই দিলোঁ সৰু দিলোঁ তো আমি ইয়াৰ ফিল্টাৰটো খোলা ষ্টাৰ্ট কৰোঁ খোলা চাওঁ এইবাৰ ঘূৰিব নাই এতিয়ালৈ দি এতিয়ালৈ নঘূৰিব এতিয়ালৈ নুঘূৰে নেকি কৰি দিলোঁ ইডালে দিছা এবাৰ ভালকেন খুল খুলছে খুলছে ভালকেন খুল তো আজি ইয়াক মই ইয়াৰ ফিল্টাৰটো খুলিব দিছোঁ সৰু ভাইটি হিৰকে বোলে চাউণ্ডটো বদলি দিব বাইকত চাওঁ হিৰকৰ আইডিয়া আছিল ইয়াৰ ফিল্টাৰটো চেঞ্জ কৰা নে কি খুলি লগি দিম পাপৰ বাইক গালি দিব ইমান চাউণ্ড হ'লে তো ভালকেন খুল বঢ়িয়া হাতেদি ঘূৰে নাচা লাহেকেন খুলি আন স্ক্ৰুটো থৈ দিবি ইয়াতে লৈ আহ থৈ দি ইয়াতে থৈ দি এইখন খুল এইখন খুলিব চা টান দুখন পৰা টান বঢ়িয়া এইখন টান এইখন উলিয়াই ভালকৈ বঢ়িয়া তো আমি এইখন খুলিব লাগিব ইয়াৰ ফিল্টাৰৰ তো সৰু ৰেঞ্চ পেট লাগিব চাচোন আপুনি চাওঁ সৰু ডাঙৰ হ'ব এটা কাম কৰ প্লাগ দিলোঁ আৰু ঘূৰি দি টাইট চেপি ধৰ টাইটকৈ ঘূৰ খুলবার নেই দে ঘুরো তাই অলপ টাইম এবার খুঁজছে দে অলপ জোর চোর লগে দিছে ভাইটি ঘূৰাই দিয়া সেইটো হ'ব দে সেইটো একোৱেই নাই তো পাৰিলা পুৰা ঘূৰো হাতে দি অলব না হাতে নলে ইয়াৰ ফিল্টাৰ খোলাৰ পিছত গাড়ীখন হ'ব ভুম ভুম ভাইটি বোলে কাৱাচাকি নিঞ্জা বনাই দিব পাৰে নিঞ্জা হ'ব তই নিঞ্জা বনাব পাৰিবি না নৰো কিয় শব্দ দি কেনে হ'ব পাৰে নিঞ্জা শব্দ দি হ'ব পাৰে কামে দি নৰে ন সেইটো খুঁজছে হ'ব তাই ধুইছে অলব সেইটো ভালকেন এইটো ঢিলা আছে খুলি ল'ব হাতে দি আৰু বাকী আজি 31 ডিচেম্বৰৰ দিনা ভিডিঅ' বনাই আছোঁ তো আজি ৰাতি কাই খানা খা কাই ঘৰত খানা খা তই যাই খানা খাবা যাই ঘৰত খানা খা তাহোঁ এটা কমেণ্ট দিবা গম পাম আৰু এইটো থ'ব মই থৈ দিওঁ এইটো আৰু ইয়াৰ ফিল্টাৰখন আমাৰ এইখন বাইকত নতুন বদলোৱা আছে চেঞ্জ কৰা আছিলোঁ চাফা কৰিব নালাগে ইয়াৰ ফিল্টাৰ চাফা কৰিলে খুলি আনি কেনে হেৰি কৰিলে তো চাওঁ ওলাব আছে অলব না নলে লক আছে কিবা সেইটো নহয় সেইটো লক নাই তলতটো দেখাই নাপালোঁ আমি মোক দি ঘূৰছে সেইটো বহুত টাইট আছিল ঘূৰে ঘূৰে নাচাওঁ ৰ বাপ পাৰে
বিৰাট মুস্কিল এই ঘৰত এইবিলাক খোলা বৰ ওচৰকা আৰু যাই যাই ইচ্ছা কৰা ঘৰত খুলিব পাৰা খুলি চুলি বঢ়িয়াকৈ ভুম ভুম চলাই থাক বাছ আৰু ইয়াৰ ফিল্টাৰটো চাওঁ খুলি চাওঁ চাউণ্ডটো কেনে হয় আৰু বেছি দিন খুলি নাথাকোঁ ইথান পাপাৰ বাইকটো খুলি থাকোঁ গাড়ী দিব মই ইথানৰ কাৰণে খুলি দেখুৱাইছোঁ তো ভিডিঅ' এটা কৰোঁ বাছ এইটো এতিয়া থওঁ তো আমাৰ ভাইটি খুলিব খুলি দিয়া ভাইটি ৱাও চাওঁ ইয়াৰ ফিল্টাৰ চাওঁ দেখো ইয়াৰ ফিল্টাৰটো সিদিনা নিউ ইনষ্টল কৰিছে তো একদম চাফা হৈ আছে এই ভিতৰত ইডেল হ'ল ইয়াৰ ইনটেক ইডেল ইঞ্জিনত যাব ইঞ্জিন যে অইল আৰু ফিউলৰ মিক্সাৰটো কম্বাছন চেম্বাৰত পঠাই দিব ইডেল ইয়াৰ ইনটেক ইয়াৰ পৰা হাৱা যাব এইটো চাইডৰ পৰা হাৱা যাব অহেদি ইয়াৰ ফিল্টাৰত পাছ হৈ অহেদি হাৱাটো যাব তো আমি ইথেন ইয়াৰ ফিল্টাৰখন চেঞ্জ গুচাই দিলোঁ তো এইখানে মেইন হ'ল ইয়াৰ ফিল্টাৰ ইয়াৰ ফিল্টাৰ চাফা কৰি থওঁ এইখানে উল্টে দিওঁ এইখানে হ'ল আমাৰ ইয়াৰ ফিল্টাৰ তো এইবাৰ আমি চাওঁ বাইকৰ চাউণ্ডটো এইখন ষ্টাৰ্ট কৰি চাওঁ প্ৰথমৰ চাউণ্ডটো আৰু এইখানৰ চাউণ্ডটো বহুত ডিফাৰেঞ্চ হ'ব ইয়াৰতে থাকে বাৰে বাৰে এবার দেখছে হপায় ইয়ার ফিল্টারের সাউন্ডটো কেনে একদম মানে বিরাট ভাল লাগে ইয়ার ফিল্টারের সাউন্ডটো তো ইথান বাইকখান একটা চলেও দেখুন তো ইথান আমি ওলাই আইছোঁ আৰু বাইকৰ সাউন্ডটো চাব পাৰি তলতে অলপ তলত বাইকৰ সাউন্ডটো একদম বিৰাট হৈ আছে ইয়াৰ ফিল্টাৰ খুলি 1-2 মান মাইলেজ ড্ৰপ হ'ব পাৰে কিন্তু আৰু হাল্লা হৈ আছে তো বাইকৰ চাউণ্ডটো ভালকৈ শুনা পোৱা নাই তথাপিও মানে কি আৰু চাউণ্ড একদম শুনছে পাই তো যদি আজি ভিডিঅ'খন ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰি দিয়া বাছ আৰু মোৰ 100টা ছাবস্ক্ৰাইবাৰ হ'ব তো একদম মনত ভাল লাগে যে মানে কি আৰু সৰু একদম সৰু 100টা ছাবস্ক্ৰাইবাৰ কি হয় কিন্তু মানে কি আৰু ভাল লাগে এইখিনি অলপ গেইন কৰিব পাইছোঁ তো ইয়াৰ ফিল্টাৰৰ কাৰণে শ্বেয়াৰ কৰি দিবা এটা তো আজিৰ কাৰণে এইখিনি বাই আৰু ৰাতি চবে খানা খোৱা বাছ